জনাই মই পল্লৱিকা দেৱী মোৰ চেনেল পল্লৱিকা নাথলে আপোনাক আৰু আপোনালোকক স্বাগতম জনালো। মই আজি আপোনালোকলৈ এটা ভীমকলৰ সুন্দৰ আৰু সহজ ৰেচিপি লৈ আহিছোঁ আৰু সুন্দৰ সহজ তাৰ লগতে ভীমকল আমাৰ স্বাস্থ্যৰ প্ৰতি কিমান ভাল চকুৰ প্ৰতি কিমান ভাল আমি সকলোৱে জানো। আমাৰতো সৰু সৰু ল'ৰা ছোৱালীবোৰে ভীমকল নাখায়, সেইবাবে মই মোৰ ল'ৰা ছোৱালীকেইটাৰ লগতে আপোনালোকৰো উপকৃত হওক বুলি এটা সুন্দৰ আৰু সহজ ৰেচিপি লৈ আহিলোঁ। এইটো আপোনালোকে চাব, কেনেকুৱা লাগে মোক শেষত এটা কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে এদিন ট্ৰাই কৰি চাব। আৰু মই তাৰ বাবে ইয়াত লৈছোঁ আধা লিটাৰ গাখীৰ, এইকেইটা কাজু আৰু এইকেইটা খিচমিচ, 4 চামুচ চেনি, 2টা ভীমকল আৰু এয়া এটা বাতি আৰু এখন চাকনি। প্ৰথমতে মই গাখীৰকণ বহাই ল'ম। এইফালে মই এখন কেৰাহী পাতি থৈছিলোঁ আৰু গাখীৰখিনি দি দিলোঁ আৰু গাখীৰখিনি ভালদৰে অলপ সময় উতলিবলৈ দিম যাতে গাখীৰখিনি অলপ ডাঠ হৈ যায় আৰু মাজে মাজে এইদৰে লৰাই থাকিম। আৰু গাখীৰখিনি হোৱালৈকে এতিয়া প্ৰথমতে মই কলৰ ওপৰৰ অংশটো এইদৰে কাটি ল'ম। দুইটা কলৰে ওপৰৰ অংশটো এৰাই ল'লোঁ আৰু এতিয়া এই চাকনিখনৰ সহায়ত গুটিখিনি আৰু মঙহখিনি বেলেগ বেলেগ দুভাগ কৰি ল'ম এইদৰে। এয়া মোৰ ভীমকল দুইটা চুচি হৈ গ'ল, চুচিলোঁ আৰু অকণমান চালি দিলোঁ। এইফালে এয়া মোৰ গাখীৰখিনিও হৈ গৈছেগৈ, মাজে মাজে লৰাই থাকিলোঁ। এয়া শুহি গৈ এতিয়া এপোৱামান হৈ গ'ল। এতিয়া ইয়াত মই কুটি লোৱা কাজুকণ আৰু খিচমিচকেইটা দি দিম। আৰু এতিয়া ভালদৰে আকৌ লৰাই দিম। আপোনালোকে ইচ্ছা কৰিলে এইখিনিতে এটা তেজপাত ব্যৱহাৰ কৰিব পাৰে বা ইলাচি ব্যৱহাৰ কৰিব পাৰে। মই এইবোৰ নিদিওঁ কাৰণ মই ইয়াত অকণমান ৰ'জ এচেঞ্চ ব্যৱহাৰ কৰিম, সেইবাবে মই ইলাচি আৰু তেজপাত দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মোৰ এইকণ প্ৰায় ৰেডি হওঁ দেখিলেনে বাৰু কিমান সহজতে আৰু সোনকালে কিমান সুন্দৰ ক্ষীৰ বনাই খাব পাৰি। এতিয়া চেনিখিনি দি দিছোঁ। চেনিখিনি দিও একেদৰে ভালদৰে লৰাব লাগিব। এইখিনি মোৰ এতিয়া খুব ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ এইদৰে আনি লৈ ছাইডৰখিনি এইখিনি এতিয়া অলপ অলপ ঠাণ্ডা হৈ গৈছে আৰু এতিয়া ইয়াত মই চুচি লোৱা কলখিনি ঢালি দিম। গেছ অফ কৰি লৈ ঢালিছোঁ কিন্তু। আৰু এতিয়া ভালদৰে মিলাই দিম। আৰু 5 মিনিট সময় এইদৰে ঢাকি থ'ম। 5 মিনিট হৈ গ'ল। চাওক কি ধুনীয়া লাগিছে এইখিনি দেখিবলৈ। এইকণ মই মোলৈ থৈ ল'ম কাৰণ মই এচেঞ্চ দিয়া নাখাওঁ আৰু ইহঁতলৈ থকাখিনিত মই অকণমান এটোপাল মাত্ৰ এচেঞ্চ দিম, ৰ'জ এচেঞ্চ। এইটো দিলে খুব ধুনীয়া দিম, খুব ধুনীয়া গোন্ধায়। আপোনালোকে এইটো আনি খাব পাৰে। আৰু এতিয়া লাহেকৈ অকণমান মিলাই দিম। ছোৱালীয়ে মোৰলৈ থোৱাকণৰ পৰাই খাইছিলে, তাইক বোলে আৰু অকণমান লাগে। বাৰু যি নহওক, আজি আপোনালোকৰ মোৰ ৰেচিপিটো কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰি। আৰু যদি ভাল লাগিছে শেষত এটা লাইক কৰিব আৰু যদি বেয়া লাগিছে এটা ডিছলাইক কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'।